নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ মই মোৰ চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। আমাৰ বহুতৰে মনত এটা ইচ্ছা থাকে, আমাৰ বহুতৰে এটা সপোন থাকে যে পৰীক্ষাত ভাল মাৰ্ক এটা পাই আমি এটা সুনাম এটা ল'ম। বহুতখিনি প্ৰিপাৰেশ্যন কৰোঁ, বহুতখিনি কষ্ট কৰোঁ, তাৰ পিছতো আমি ৰিজাল্ট তেনেকুৱা এটা ল'বলৈ আমাৰ সক্ষম নহয়, আমি নোৱাৰোঁ ল'বলৈ। এতিয়া পৰীক্ষাৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন কৰি আছে, স্পেচিয়েলি HS আৰু HSLC 2020ৰ কাৰণে, সেই ষ্টুডেণ্টখিনিৰ কাৰণে এই 5টা টিপছ বিশেষভাৱে কামত দিব বুলি মই ভাবোঁ। চ' মই এই 5টা টিপছ এই ভিডিঅ'ত মই আলোচনা কৰিম। যি 5টা টিপছ যদি ফ'ল' কৰে তেতিয়াহ'লে ষ্টুডেণ্টখিনি বহুতখিনি উপকৃত হ'ব এক্সাম ক্ৰেক কৰিবলৈ, এক্সামত ছাকচেছ পাবলৈ। চ' দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আৰু গুৰুত্বপূৰ্ণ একদম টপিকটো হৈছে ৰিভাইজেশ্যন। আমাৰ পৰীক্ষাৰ আগত যেতিয়া 1 মাহ বাকী থাকে, এই 1 মাহত আমি ৰিভাইজ কৰোঁ। ছাবজেক্টবিলাক ৰিভাইজ কৰোঁতে এটা কথা গুৰুত্ব একদম ধ্যান দিব লাগে, সেইটো হৈছে আমাৰ যিহেতু বৰ্ডবিলাকত 6টা ছাবজেক্ট থাকে, 6টা ছাবজেক্ট আমাৰ সমানে চোৱাটো খুবেই জটিল কাম। ছায়েন্স আৰু মেথছৰ কথা বাদ দি বাকী যিকেইটা ছাবজেক্ট আছে, এছামিছ, ছ'চিয়েল ছায়েন্স বা বাকী যিখিনি ছাবজেক্ট আছে, এই ছাবজেক্টখিনি চাওঁতে এটা এনেকুৱা কৰি ল'ব লাগে, টাইমটো শ্বিডিউল কৰি ল'ব লাগে। এছামিছৰ কাৰণে ছাপ'জ 3 দিন, ইংলিছৰ কাৰণে 3 দিন, ছ'চিয়েল ছায়েন্সৰ কাৰণে 3 দিন, তেনেকুৱাকৈ যদি ভাগ কৰি ল'ব পৰা যায় তেতিয়া বহুতখিনি সহজ হৈ পৰে। তাৰ উপৰিও যিখিনি ছায়েন্স আৰু মেথছ আছে, ছায়েন্স আৰু মেথছৰ কাৰণে তেনেকুৱাকৈ ভাগ কৰি ল'লে বহুখিনি ইজি হয়। এতিয়া ছায়েন্স আৰু মেথছ যিহেতু এটা হেভি ছাবজেক্টৰ কাৰণে অলপ হেভি টাইম দিয়াটো জৰুৰী। ছাপ'জ 3 দিনত সলনি 5 দিনকৈ দিয়ক। এই 5 দিনকৈ যি দিব, এই 5 দিনত যাতে ছাবজেক্টখিনি একদম ক্লিয়াৰলি চাব পৰা যায়। এতিয়া ছায়েন্সৰ কথাত, ছায়েন্সত মেইনলি 3টা পাৰ্ট থাকে, বায়'লজি, ফিজিক্স আৰু কেমেষ্ট্ৰি। বস্তুখিনি ইজিকৈ চাবলৈ হ'লে সেইকেইটাও এটা শ্বিডিউল কৰি লওক, তেতিয়া বস্তুখিনি ইজি হৈ যাব। মেথছৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা কৰক, যাতে বস্তুখিনি ক্লিয়াৰলি চাওক। আমাৰ বহুতৰে এটা ভুল কৰে কি, মেথছ আৰু ছায়েন্স বহুত টান বুলি এটা মানে কি নাম আছে, গতিকে এই টানটো গুচাবলৈ হ'লে বহুতখিনি ষ্টাডি কৰাটো জৰুৰী। আৰু ষ্টাডি কৰাটো এনেকুৱাকৈ কৰিব লাগিব যাতে মেথছৰ ক্ষেত্ৰত মই বিশেষভাৱে কৈছোঁ, মেথছত যদি মানে ৰিভাইজ কৰিবলৈ যায় তেতিয়াহ'লে অনুশীলনীৰ অংক নকৰিব। অনুশীলনীৰ অংক যদিহে বেছিকৈ কৰে তেতিয়াহ'লে পৰীক্ষাত বেছি মানে আমাৰ বহুতে ভুল কৰে কি, অনুশীলনীৰ অংকবিলাক কৰি থৈয়ে বাছ হৈ গ'ল ৰিভাইজ কৰা, তেনেকুৱাকৈ নহয়। যিখিনি নিয়ম আছে, নিয়মখিনি চাবলৈ একদম একুৰেটকৈ চাওক, যাতে নিয়মখিনি ভুল নালাগে। যদি ৰুলখিনি চায়, যদি ফৰ্মুলাখিনি ভালকৈ চায়, তেতিয়াহ'লে একো কথা নাহে। ৰিড ইউৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। যিখিনি কালেক্ট কৰিব পাৰিছে আপুনি 15, 16, 18, 19, এই কুৱেশ্যন পেপাৰখিনি একদম কেয়াৰফুলি চাওক। কোনটো ইয়াৰত কোনটো কুৱেশ্যন একদম কমন আহিছে সেইটো চাওক। সেইখিনি বহুতখিনি হেল্প কৰিব, নিজৰ ওপৰত এটা কনফিডেঞ্চ আহিব। মই ৰিভাইজেশ্যন যিটো ফাৰ্ষ্ট পইণ্ট কৈছিলোঁ, সেই ফাৰ্ষ্ট পইণ্টটোতে কৈছিলোঁ যি শ্বিডিউল কৰিছে এক্সেপ্ট ছায়েন্স আৰু মেথছৰ কাৰণে 3 ডেজ আৰু ছায়েন্স আৰু মেথছৰ কাৰণে 3 ডেজ। সেইখিনিত একদম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি প্ৰপাৰলি চাওক, তেতিয়া কি হ'ব, আপোনাৰ পৰীক্ষাৰ কাৰণে, এক্সামৰ বহাৰ কাৰণে আপোনাৰ এটা কনফিডেঞ্চ আহিব, কনফিডেঞ্চটো বাঢ়িব পৰীক্ষাৰ কাৰণে। আমাৰ বেছিভাগে এতিয়া DSLR কেমেৰাত ফটো উঠি বেছি ভাল পায়। কিয় ভাল পায়? কাৰণ DSLR কেমেৰাত ফটো উঠিলে যিটো বস্তুত পইণ্ট কৰা যায়, যিটো বস্তুত ফ'কাছ কৰা যায়, সেইটো বস্তুহে উঠে, বাকীখিনি ইনভিজিবল হৈ যায়, ব্লাৰ হৈ যায়। ঠিক তেনেকৈ আমি যদি লাষ্ট 1 মান্থটোত যিখিনি আমাৰ ষ্টাডি মেটেৰিয়েল আছে, যিখিনি আমি পঢ়িব লগা আছে, সেইখিনি যদি আমি ৰিভাইজ কৰোঁতে একদম যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট সেইবিলাকতহে গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমাৰ বহুখিনি সময় ৰাহি হ'ব আৰু আমাৰ পঢ়াখিনি বহুত বেছি ডেভেলপ হ'ব। তাৰ আগত যি 2-3 দিন বাকী থাকে, এই 2-3 দিনত আমাৰ এটা ভয় ভাৱ আহে, আমাৰ এটা ইনটলাৰেঞ্চ এটা আহে মনত। এইটো আমি গুচাবলৈ কি কৰিব লাগে, আমাৰ প্ৰত্যেকৰে লাইফত এনে এজন পাৰ্চন থাকে, যিজন পাৰ্চনৰ পৰা আমি ইনস্পায়াৰ হওঁ। আমাৰ পেৰেণ্টছ হ'ব পাৰে, আমাৰ পেৰেণ্টছৰ কোনোবা ব্যক্তি হ'ব পাৰে বা টিচাৰ হ'ব পাৰে, যাৰ কথাই, যাৰ সান্নিধ্যই আমাক ইনস্পায়াৰ কৰে। চ' যেতিয়া আমাৰ এনেকুৱা এটা ফিল হয় যে আমি স্কেৰি ফিল এটা কৰোঁ, তেতিয়া সেই মানুহজনৰ কথাখিনি, সেই মানুহজনক ৰিমেম্বাৰ কৰিব লাগে যে তেওঁ কি কৈছিল, তেওঁ এনেকুৱাকৈ কৈছিল। চ' সেইখিনিয়ে বহুতখিনি হেল্প কৰে, এটা কনফিডেঞ্চ আনে আৰু উৎসাহিত কৰি তোলে। বিফ'ৰ 1 ডে ইন ইয়ৰ এক্সামিনেশ্যন, আমাৰ বহুতে এটা ভুল কৰে, পৰীক্ষাৰ আগদিনা মূৰ পঢ়ে, একদম খোৱা লোৱা বাদ দি দিয়ে,
মই কওঁ পৰীক্ষাৰ সিদিনা নপঢ়িব, পৰীক্ষাৰ আগদিনা পাৰিলেতো পঢ়িব নালাগে, অলপ শুব লাগে। আমাৰ শুলে কি হয়, পৰীক্ষাৰ আগদিনা অকণমান যদি ৰেষ্ট লয়, মাইণ্ডটোক যদি ৰেষ্ট দিয়ে, তেতিয়াহ'লে আমাৰ ৰিফ্ৰেছ হয় মাইণ্ডটো ৰিষ্ট'ৰ মানে একদম প্ৰপাৰলি কাম কৰিবলৈ সুবিধা পায়। যিহেতু ইমানকেইদিন পঢ়িলে, ইমানকেইদিন সেই কৰিবলৈ তাকো অকণমান ৰেষ্ট লাগে। চ' ৰেষ্টখিনি দিয়াটো জৰুৰী। ৰেষ্ট মানে কি, খোৱাটো জৰুৰী নহয় আৰু, কিন্তু অলপমান শুলে ভাল আৰু। চ' মই যিকেইটা টিপছ দিলোঁ, সেই টিপছকেইটা বহুখিনি আশা কৰিছোঁ বহুতখিনি বুজি পাইছে, আৰু যিখিনি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব, মই বুজাই দিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহু ধন্যবাদ, আৰু আশা কৰিছোঁ কাম দিব টিপছকেইটা। ধন্যবাদ।